2018 30 জুলাইত প্ৰকাশ পাব NRCৰ সম্পূৰ্ণ খচৰা। এমাহলৈ সকাহ পালে NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। উচ্চতম ন্যায়ালয়ে মানি ললে হাজেলাৰ আবেদন। মাজনিশা নহয়, দিন দুপৰত প্ৰকাশ পাব NRCৰ সম্পূৰ্ণ খচৰা। শেহতীয়াভাৱে বুঢ়াই পেলাইছিল ৰাজ্যৰ বহু NRC কেন্দ্ৰ। NRCৰ জাননী পায়ো NRCৰ কাৰ্যালয়ত উপস্থিত হ'ব পৰা নাছিল বহু বানাক্ৰান্ত। প্ৰাকৃতিক দুৰ্যোগৰ বাবে NRCৰ কামত ব্যাঘাত জন্মাত NRCৰ খচৰা প্ৰস্তুতৰ সময় বৃদ্ধি কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈ আৰু RF নৰিমনৰ বিচাৰপীঠে মানি ললে হাজেলাৰ আবেদন। 30 জুলাই ডেট দিছে মাননীয় উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ খচৰাখন প্ৰকাশ কৰাৰ কাৰণে। আমি 30 জুলাই ডেট খাটাং কৰি দিছোঁ। আমাৰ কাম বহুতখিনি ইতিমধ্যে আগবাঢ়ি গ'ল আৰু আমি 30 জুলাই খচৰাখন প্ৰকাশ কৰিম। মাজনিশা নহয়, দিনৰ ভাগতে প্ৰকাশ পাব NRCৰ খচৰা। মাজনিশা নহ'ব, এবাৰ মাজনিশা নহ'ব, আমি দিনতে কৰিম আৰু অনলাইনো পোৱা যাব আৰু কাগজ হাৰ্ড কপিবোৰ NSK বোৰতো পোৱা যাব। কেৱল সময়সীমা বৃদ্ধি কৰিবৰ বাবে আবেদন জনোৱাই নহয়, ইতিমধ্যে বিদেশী আৰু সন্দেহজনক নাগৰিক বুলি চিহ্নিত হোৱা লোকসকলক NRCৰ খচৰাৰ আওতাৰ বাহিৰত ৰাখিবলৈও আবেদন জনাইছিল NRCৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে। উচ্চতম ন্যায়ালয়ে মানি ললে প্ৰতীক হাজেলাৰ আটাইকেইটা অনুৰোধ। প্ৰতীক হাজেলা ডাঙৰীয়াই আজি উচ্চতম ন্যায়ালয়ৰ পৰা কেইটামান বিষয়ত অনুমোদন বিচাৰিছিল, যেনে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত যিখিনি গোচৰ ইতিমধ্যে আছে, যিসকলৰ গোচৰ আছে তেওঁলোকৰ নাম উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নহয়। ইতিমধ্যে ডি ভোটাৰ যিসকল বুলি ঘোষণা হৈছে তেওঁলোকৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নহয়, ডিচেণ্ডেণ্টৰ নাম অন্তৰ্ভুক্ত নহয়। আৰু প্ৰথম খচৰাত ভুলবশতঃ যিবিলাকৰ নাম সোমাই গৈছিল তেওঁলোকৰ নামো তাত অন্তৰ্ভুক্ত নহয়। এই বিষয়সমূহত প্ৰতীক হাজেলা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ৰ অনুমোদন বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে সেই সম্পৰ্কত অনুমোদন দিছে। ইফালে বিদেশী আৰু সন্দেহজনক নাগৰিক বুলি চিহ্নিত হোৱাসকলক NRCৰ খচৰাৰ আওতাৰ বাহিৰত ৰখা কাৰ্যৰ বিৰোধিতা কৰি পূৰ্বেই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল 2 কংগ্ৰেছ সাংসদৰ লগতে জমিয়ত উলেমাকে ধৰি কেতবোৰ সংগঠনে। কিন্তু এইসকলৰ আবেদনৰ শুনানিৰ দিন এসপ্তাহৰ পিছতে ধাৰ্য কৰা হ'ব বুলি আদালতে মত প্ৰকাশ কৰে। হাজেলা বা তেওঁ যিখিনি আমাৰ অৰ্ডাৰ যিখিনি ইছ্যু কৰিলে সেইখিনি ইছ্যু কৰাৰ ভিত্তিত আমি এইটো চেলেঞ্জ কৰিছিলোঁ। ইতিমধ্যে কোৰ্টে ক'লে যে এইটো কনচিডাৰ কৰা হ'ব, কিন্তু আফটাৰ 30 জুলাইৰ পিছতে। লক্ষণীয়ভাৱে NRCৰ সম্পূৰ্ণ খচৰা প্ৰস্তুত হৈ উঠাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ আইন শৃংখলাৰ দিশটোক বিশেষভাৱে গুৰুত্ব দি আহিছে উচ্চতম ন্যায়ালয়ে। এইবাৰ NRCৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাক লৈও সষ্টম হৈ পৰিছে উচ্চতম ন্যায়ালয়। প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ৰাজ্যিক মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে। মাননীয় উচ্চতম ন্যায়ালয়ে সুমোটো এই প্ৰশ্নৰ মোক কৰিলে মোৰ আৰু মোৰ পৰিয়ালৰ চিকিউৰিটিক লৈ। তেখেতসকলে নিৰ্দেশ দিয়া মতে চিকিউৰিটি কভাৰ এছেছমেণ্ট হ'ব লাগে আৰু যি ধৰণে চিকিউৰিটি ৰিকুৱাৰমেণ্ট আছে সেই ধৰণে চিকিউৰিটি দিব লাগে। গতিকে এছেছমেণ্ট আৰু চিকিউৰিটি প্ৰভিজন এই দুটা বস্তু ষ্টেট গভৰ্ণমেণ্টক চাপ্লাই দিয়ে। আপোনাৰ লগতে আপোনাৰ পৰিয়ালক? মোৰ আৰু মোৰ পৰিয়াল। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰি লৈছে জাতীয় সংগঠনসমূহে। লগতে সকলোৰে আশা সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে প্ৰস্তুত হৈ উঠিব এখন শুদ্ধ NRC। আমি উচ্চতম ন্যায়ালয়ে 30 জুলাই তাৰিখে অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী খচৰা প্ৰকাশ কৰিবলৈ যি নিৰ্দেশনা দিছে সদৌ অসম ছাত্ৰ সন্থাই আমি আদৰণি জনাইছো। এইটো এটা অসমৰ বাবে খুব শুভ লক্ষণ যে 30 জুলাই দিনাখন NRC দ্বিতীয়খন সম্পূৰ্ণ খচৰা প্ৰকাশ পাব আৰু 31 তাৰিখে আকৌ পিছৰ তাৰিখটো দিছে। 30 তাৰিখে কিমান ওলাই, কিমান সংখ্যা ওলাই, তাৰ পিছত চৰকাৰে এটা নিশ্চয় ব্যৱস্থা ল'ব আৰু আমাৰ ফালৰ পৰা আমি এটা নিজৰ ব্যৱস্থা ল'ম। NRCৰ আখুৱা সম্পৰ্কীয় অন্যান্য গোচৰ NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ এদিন পিছত অৰ্থাৎ 31 জুলাইত শুনানি ল'ব উচ্চতম ন্যায়ালয়ে। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।